खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी। रायजो सरकारनि हान्था मेला बिफाना ई-रिक्सा सालायगिरिफोरखौ राजा लामायाव सालायनायखौ बन्द खालामनायखौ लानानै रायजो नाङैनो ई-रिक्सा खन्थानिफ्राय गोख्रों सोमावसारनाया खना खनला सोलिगासिनो दं। आरो थिग बेबायदिनो अराङावबो अरां ई-रिक्सा सालायगिरि खन्थानिफ्रायबो बे आयेन लाबोनायनि सायाव गोख्रों सावरायनायखौ बे समाव नुनो मोननाय जादों। बे समाव फिन फोरमायबावोदि रायजो नाङैनो राजा लामायाव ई-रिक्सा सालायनायखौ हान्था मेला बिफाना एबा रायजो सरकारनि हान्था मेला बिफाना बन्द खालामनायखौ लानानै खना खनला सोमावसारनाया सोलिगासिनो दं। हान्था मेला बिफाननि बे थांखिखौ लानानै उदालगुरि जिल्लानि सिङाव थानाय अरां ई-रिक्सा सालायगिरिफ्रा अरां पुलिस बिफानजों सावरायलायो आरो अरां थानानि एसआई जितुमनि कलिताया माखासे मानि बेसेन गोसा बाथ्रा बुंनायखौ बे समाव नुनो मोननाय जादों। थारैनो नंगौ, बे समाव रायजोनि गोबां टाउन सहराव ई-रिक्सानि अनजिमाया बांनायनिफ्राय बांबोगासिनो दं आरो गोबां सुबुंफोरा बे ई-रिक्सा सालायनानैनो न'खर सालायगासिनो दं, गावनि गथ' गथायफोरखौ सोलोंथाइ होगासिनो दं। आरो बेबायदि समावनो रायजो सरकारनिफ्राय राजा लामायाव ई-रिक्सा सालायनायखौ बन्द खालामनायनि थांखि लानायनि उनावनो गोबां ई-रिक्सा सालायगिरि बिथांमोना हाराखास्ति जानाय एबा जेंनाजों मोगा मोगि जानायखौ नुनो मोननाय जादों। आरो बे आयेन लाबोनायखौ लानानै गुवारै सावरायदों अरांनि ई-रिक्सा सालायगिरि एबा ई-रिक्सा खन्था आफादजों लोगोसे अरांनि थाना एबा अरां थानानि एसआई जितुमनि कलिता बिथांमोनजों गुवारै सावरायो। आरो बे समाव फोरमायदों दि अरां थानानि एसआई जितुमनि कलिताया फोरमायदि जुदि राजा लामायाव सालायो अब्लानिया नोंथांमोना सालायनायनि सायाव गोबां सांग्रां जानानै राजा लामायाव ई-रिक्सा सालायनांगौ होननानै सांग्रांथि होयो। अरां थानानि एसआई जितुमनि कलिता बिथाङा दानिया फैदो बिदिब्ला अरां ई-रिक्सा खन्थानि आफादगिरि जसेफ मुसाहारि बिथाङा ई-रिक्सा सालायनायनि सायाव एबा राजा लामायाव बन्द खालामनायनि सायाव माबायदि बाथ्रा बुंदों बेखौ नोंथांमोना आबुङै खोनासंलांदो। আমাৰ ওৰাঙৰ ই-ৰিক্সা সন্থা আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আজি এক আলোচনা হয়। ওৰাঙত বিভিন্ন সময়ত ই-ৰিক্সাৰ যথেষ্ট যান জঁটৰ সৃষ্টি হৈ আহিছিলে, যাৰ ফলত প্ৰশাসন আৰু ই-ৰিক্সা সন্থাৰ মাজত যথেষ্ট মতানৈক্য এটা সৃষ্টি হৈছিলে। ইয়াতে ষ্টেট হাইৱে আছে, নেশ্যনেল হাইৱে আছে আৰু ৰিক্সাসমূহৰ অতিপাত সংখ্যা বৃদ্ধি পোৱাত ৰিক্সা চালকসকলৰো জীৱনৰ যিটো দৈনন্দিন কাম কাজ সেই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আৰু অতিৰিক্তভাৱে যিসমূহ ৰিক্সা এতিয়া আমাৰ ওদালগুৰি জিলাৰ ওৰাং প্ৰান্তত জমা হৈছে, অৰ্থাৎ নিকটৱৰ্তী শোণিতপুৰ জিলাৰ যথেষ্ট সংখ্যক ৰিক্সা আহি আমাৰ ওৰাঙত, যিহেতু তেওঁলোকৰ ওৰাঙে নিয়াৰেষ্ট চেণ্টাৰ, গতিকে ওৰাঙলৈ আহে তথা ইয়াত স্থানীয় যিসকল নিবনুৱা আছে তেওঁলোকে ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে। এই ক্ষেত্ৰত প্ৰশাসনে ৰিক্সা চালকসমূহক যান জঁটৰ যি সমস্যা সেই সমস্যাৰ নিবাৰণৰ কাৰণে মৌখিকভাৱে কৈ আহিছিলে, কিন্তু আমিও সন্থাৰ তৰফৰ পৰা চেষ্টা কৰি আছোঁ, কিন্তু অতিপাত ৰিক্সা হোৱাৰ ফলত গোটেই সমস্যাটোৰ সৃষ্টি হৈছে। গতিকে আমি সন্থাৰ তৰফৰ পৰা আমাৰ প্ৰশাসনক বা দ্বিতীয় অফিচলৈ জনাইছোঁ যে এই ৰিক্সাৰ যিটো সমস্যা এই সমস্যাটো এটা সমাধান উলিয়াব লাগে। ৰেজিষ্ট্ৰেশ্যন কৰা ৰিক্সাসমূহ ইয়াত চলাব দিব লাগে, চালকসকলক লাইচেঞ্চ প্ৰদান কৰিব লাগে, যিটো যেনেকৈ সুবিধা হয়, আৰু যিসকলৰ লাইচেঞ্চ আছে তেওঁলোককহে এই ৰিক্সা চলাব দিলে সুবিধাটো হয়। আৰু যিসকল যাত্ৰী আছে তেওঁলোকৰো জীৱনৰ সংখ্যা অলপ দূৰ হয়। গতিকে নেশ্যনেল হাইৱে যিহেতু আমাৰ মাজেৰে গৈছে, গতিকে ৰিক্সাসমূহৰ যান জঁটৰ হোৱাটো স্বাভাৱিক। আৰু পৰাপক্ষত আমি প্ৰশাসনৰ সৈতে মিলি এই যান জঁট সমস্যা সমাধানৰ কাৰণে আজি আলোচনাত মিলিত হওঁ আৰু চেষ্টা কৰিম যাতে আমাৰ এই সমস্যাটো সোনকালে সমাধান হয়। মূলতঃ ধৰক হাইৱে আমাৰ যথেষ্ট ঠাই পাৰ্কিং কৰা অসুবিধা, যিহেতু পাৰ্কিং ফিজো দিবলগীয়া হয়। গতিকে পাৰ্কিং ফিজ দিয়াৰ কাৰণে বহু সংখ্যকে পাৰ্কিং কৰি দিয়ে ৰাস্তাৰ ওচৰে পাঁজৰে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে এটা বিহিত ব্যৱস্থা ল'লে ভাল হয়, পাৰ্কিঙৰ জেগা অলপ দিলেও সুবিধা হয়। আৰু যথেষ্ট সংখ্যক ৰিক্সা আছে, যিহেতু পাৰ্কিং আমাক কৰিব লগা হয়, কাৰণ কণ্টিনিউ চলি থাকিব নোৱাৰে। এই ক্ষেত্ৰত প্ৰশাসনেই আমাক নীতি নিৰ্দেশনা প্ৰদান কৰিব লাগিব। যাত্ৰীৰ দুৰ্ব্যৱহাৰটো